এভৰিৱান আজিৰ ব্লগৰ আৰম্ভণি কৰিছে একদম স্কুলৰ পৰা এয়া মই অকণমান টাইমৰ কাৰণে অফিচ ৰুমত গৈছিলোঁ আৰু দেখিছে নহয় সিহঁতৰ যি লেকচাৰ ঘপককৈ মোক দেখি দুটাই একদম শ্বক বাৰু এইপিনে মই খাই আছিলোঁ গ্ৰীণ টি আৰু লগতে গুড়ৰ খুৰমা তাৰপিছত সিহঁতৰ টিফিন ব্ৰেকো হ'ল টিফিন ব্ৰেকত একদম সিহঁতৰ নজৰৰ আগত থাকিব লাগে নহ'লে এটাও ভালকৈ টিফিন ফিনিছ নকৰে বাৰু মোৰ টিফিনত আজি আছিলে চেণ্ডউইচ এনেকৈ আৰু আমি গোটেইকেইটা একেলগে মিলি কিনে টিফিন খালোঁ এণ্ড তাৰপিছত সিহঁত যোৱাৰ পিছত মোৰ কপি ৱৰ্ক আছিলে তাকেই কৰিলোঁ পিছে আজি আমাক বাইদেৱে এটা ট্ৰিট দিলে মানে অমলেট আৰু গাখীৰ চাহ খোৱালে বাইদেৱে দেন এইফালে আমাক প্ৰিন্সিপাল মেমে খুৱাইছিলে হোম মেড চুজি আৰু নাৰিকলৰ বৰফি আজি পিছে পাপা গহপুৰলৈ যাব সেইকাৰণে মই স্কুলৰ পৰা আহিয়ে পাপাৰ এইবোৰ বস্তু বাহানি আনি দিছোঁ পাপা এতিয়া যাবলৈ ওলাইছে আৰু ভাত চাত খাই মেলি পাপাক টাটা বাই বাই দি মই ওপৰত ঘুমটি মাৰালে আকৌ মোৰ ডিউটি আহি গ'ল মানে মাক অফিচৰ পৰা আনিব লাগিব কাৰণ কি পাপা নাই গতিকে ময়ে আনিব লাগিব বাৰু তেন্তে আজিলৈ আহিছোঁ টাটা বাই বাই